প্ৰিয় দৰ্শক, আজি আহকচোন গুড় দি চিৰা ভাজিকে খাই চাওঁ। আপোনালোকৰ হয়তো বেছিভাগে এইটো খাই পাইছেই, তথাপিও মই মোৰ ইটো সিটোৰ ফালৰ পৰা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াৰ বাবে মই কেৰাহীত ৰিফাইন অইল দি ভাজিবলগীয়া চিৰাখিনি সুন্দৰকৈ ফুলি উঠালৈকে ভাজি লৈছোঁ। তাৰপিছত মই মিহি মিহিকৈ কাটি থোৱা গুড়খিনি সেই চিৰাখিনিৰ ওপৰত ছটিয়াই দিছোঁ। ইতিমধ্যে কিন্তু মই জুইৰ ফ্লেম অফ কৰি দিছোঁ, কিয়নো গৰম কেৰাহী আৰু গৰম চিৰাৰ তাপতেই এই গুড়খিনি সুন্দৰভাৱে গলিব। এটাই কাম কৰিব লাগিব, যাতে আমি গুড়খিনি সকলো চিৰাৰ লগত ভালদৰে মিলি যায়, তাৰ বাবে আমি চিৰাখিনি লৰাই থাকিব লাগিব। অলপ সময়ৰ পাছতেই দেখিব যে গুড়খিনি সকলো চিৰাৰ লগত সুন্দৰভাৱে মিলি গৈছে। এতিয়া দেখিছেনে, এয়া ইমান ধুনীয়া হৈছে। তাৰপিছত আপোনালোকে প্ৰয়োজন অনুসাৰে চাহৰ লগত খাব পাৰে। আপোনালোকে ট্ৰাই কৰি চাব আৰু কেনে পালে মোক জনাবচোন দেই।